আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম কেনেকৈ আপোনালোকে এলপিজিৰ সাবসিডি আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ এলপিজিৰ সাবসিডি আপোনাৰ একাউণ্টত আহিছে নে নাই আহা আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে এয়া মোৰ এলপিজিৰ সাবসিডি মোৰ দেখিবলৈ পাইছে মোৰ 262 টকা 60 পইচা আহিছে 262 টকা 60 পইচা এনেকৈ আপোনালোকে নিজৰ মোবাইলত আপোনালোকে সাবসিডি চেক কৰিব পাৰিব আপোনাৰ সাবসিডি আহিছে নে নাই আহা ভিডিঅ'টো সম্পূৰ্ণ চাই যাব ভিডিঅ'টো স্কিপ নকৰিব ভিডিঅ'টো স্কিপ কৰি আপোনালোকে বুজি নাপাব কেনেকৈ আপোনালোকে চেক কৰিব পাৰিব ভিডিঅ'টো আগলৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট অসম চেক চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে যিকোনো এটা ক্ৰম ব্ৰাউজাৰ ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত আপোনালোকে সাৰ্চ বাৰত আপোনালোকে এলপিজি বুলি সাৰ্চ কৰি দিব এলপিজি সাৰ্চ কৰি দিয়াৰ পিছত ইয়াত দেখিবলৈ পাইছে ওপৰতে এটা লিংক প্ৰথম লিংক আপোনালোকে অফিচিয়েল লিংকত আপোনালোকে ক্লিক কৰি দিব লিংকত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ তিনিটা সিলিন্ডাৰ দেখাই আছে ভাৰত গেছ এইচপি গেছ আৰু ইণ্ডিয়ান গেছ মই যেহেতু আপোনালোকক ইণ্ডিয়ান গেছৰ দেখাম আপোনালোকে আপোনাৰ নিজৰ গেছটো আপোনালোকে সিলেক্ট কৰি লওক মই ইণ্ডিয়ান গেছত মই ক্লিক কৰি দিছোঁ ইণ্ডিয়ান গেছত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ওয়েট কৰিব ইয়াত দেখিবলৈ পাইছে আপোনালোকে বহুতো অপচন দেখিবলৈ পাইছে আপোনালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰিব তললৈ স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত দেখিছে গিভ ইউৰ ফিডবেক অনলাইন আপোনালোকে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে নতুনকৈ এটা পেজ দেখিবলৈ পাব তাৰ পিছত আপোনালোকে বহুতো অপচন দেখিবলৈ পাইছে এলপিজি দেখিবলৈ পাইছে আপোনালোকে এনেকুৱা আপোনালোকে এলপিজিত আপোনালোকে ক্লিক কৰি দিব এলপিজিত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে তলত আৰু কিছুমান অপচন দেখিবলৈ পাইছে আপোনালোকে তলত আহি পেলাই ইয়াত দেখিবলৈ সাবসিডি ৰিলেটেড পেহেল আপোনালোকে ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আৰু কাষতে দেখিবলৈ পাইছে ৰাইট সাইডত সাবসিডি নট ৰিচিভড আপোনালোকে ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দুটা মাধ্যমেৰে আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ মোবাইল নম্বৰ দি আপোনালোকে চেক কৰিব পাৰিব যেটো আপোনাৰ এলপিজিৰ সৈতে আপোনাৰ মোবাইল নম্বৰ লিংক হৈ আছে নহয়বা আপোনাৰ এলপিজি আইডিৰে আপোনালোকে চেক কৰিব মই মোৰ ৰেজিষ্টাৰ মোবাইল নম্বৰে মই আপোনালোকক চেক কৰি দেখাই আছো মই ৰেজিষ্টাৰ নম্বৰটো বহাই দিলোঁ ৰেজিষ্টাৰ নম্বৰটো বহাই দিয়াৰ পিছত ইয়াত দেখিবলৈ আছে সাবমিটত মই ক্লিক কৰি দিছোঁ সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে কিছু সময় ওয়েট কৰিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত ইয়াত দেখিবলৈ পাইছে মোৰ সকলোবোৰ ডিটেইলছ শো হৈ গৈছে মোৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো দেখাইছে তাৰ পিছত কানেকশ্যন যাৰ নামত আহিছে কানেকশ্যনটোৰ নাম দেখাইছে তাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো ইয়াত আৰু এবাৰ দেখাইছে তাৰ পিছত ইমেইল আইডি যদি আপুনি দি আছে ইমেইল আইডিটো দেখাব নাই দিয়া যদি নেদেখাব তাৰ পিছত আপোনাৰ যি এড্ৰেছ আছে আপোনাৰ এড্ৰেছটো আপোনাৰ দেখাই থাকিব তাৰ পিছত আপোনাৰ পিন কোডটো ইয়াত দেখাই থাকিব যেটো হয় আপোনাৰ পিন কোড তাৰ পিছত ষ্টেটটো দেখাব ডিস্ট্ৰিক্ট দেখাব তাৰ পিছত ডিস্ট্ৰিবিউটাৰ নেম অৰ্থাৎ আপোনাৰ যেটো এজেন্সিটোৰ নাম ইয়াত দেখাই থাকিব তাৰ পিছত তাৰ তলতে আপোনাৰ সাবসিডিৰ যিবিলাক আপোনাৰ ডিটেইলছ আপোনালোকৰ দেখাই থাকিব সাবসিডি আপোনাৰ একাউণ্টত আহিছে নে নাই আপোনালোকে এইটো মাধ্যমেৰে আপোনালোকে সাবসিডি চেক কৰিব পাৰিব ইয়াত আপোনালোকে মন কৰক মোৰ 7/27/2022 মোৰ 262 টকা 60 পইচা আহিছে 7/7/2022 মোৰ 262 টকা 60 পইচা আহিছে 6/6/2022 262 টকা 60 পইচা আহিছে আৰু 5/20/2022 মোৰ 62 টকা 60 পইচা অকল আহিছে আৰু ইয়াত দেখিব আছে চলিত মাহত মই এটা বুক কৰিছো 8/20/2022 অৰ্থাৎ মই 20 তাৰিখে মই বুক কৰিছো মোৰ এতিয়ালৈকে ডেলিভাৰ্ড হোৱা নাই ইয়াত মোৰ যেতিয়া ডেলিভাৰ্ড হ'ব ইয়াত ডেলিভাৰী ডেটটো দেখাব তাৰ পিছত ইয়াত মোৰ সাবসিডিটো ক্ৰেডিট হোৱাটো দেখাব তাৰ পিছত ইয়াত কেছ মেমো দেখাব ইয়াত মোৰ সকলোবোৰ ইয়াত যেটো ডেট হয় ডেটটো ইয়াত দেখাব ইয়াত আপোনালোকে আপোনাৰ এনেকৈ আপোনালোকৰ সাবসিডি চেক কৰিব পাৰিব আপোনাৰ সাবসিডি আহিছে নে নাই আহা আজি ভিডিঅ' ইমানে ভিডিঅ'টো এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ যাতে আগলৈ পাই থাকে